গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অইন দি ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো মোৰ লগত আছে মোৰ ভাইটি। তো আজি মই এনেকুৱা ধৰ জেগাত আহিছোঁ, এখন ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ এখন জেগা। আপোনালোকে সকলোৱে গম পায় অসমৰ গৌৰৱ বীৰ লাচিত তেখেতৰ মই সমাধি ক্ষেত্ৰলৈ আহিছোঁ। তো ইয়াত বহুত পুৰণি কিছুমান বস্তু আছে চাবলগীয়া। তো বহুতে হয়তো ইয়াৰ ভিডিঅ' দেখুওৱা নাই, মই আজি ইয়াত আহি পেলাই ভিডিঅ' কৰি আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই যাব আৰু পাৰিলে লাইক কৰি দিব, আৰু যিসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি সোমাই আহিছোঁ লাচিত বৰফুকন মৈদামলৈ। তো ফাৰ্ষ্ট ইয়াত দেখিছে আপোনালোকে বৰটোপ, আগৰ দিনৰ অৰিজিনেল হয় কিন্তু চাওক বৰটোপ। এইফালেও আছে, সোমাই বৰটোপ দুটা দেখিম। তাৰপৰা বহুত ধুনীয়া ফুলৰ বাগিচা ইয়াত সজাই থোৱা হৈছে। তো আপোনালোক সকলোৱে আহি এবাৰ চাই যাব, মই লোকেশ্যনটো দি দিম। দেখিছে আপোনালোকে কিমান ধুনীয়া বনাই থৈছে। তো গছবিলাক চাওক, আৰু এইফালে এখন ধুনীয়াকৈ পাৰ্ক আছে, আপোনালোকে আহিব পাৰে, ফেমিলি লৈ আহিব পাৰে ধুনীয়াকৈ চাবলৈ। তো আপোনালোকে আহক এবাৰ আহি চাওক, কাৰণ আমাৰ এখন বুৰঞ্জী প্ৰসিদ্ধ জেগা। চাবলৈ চবৰে মন কৰে। তো মই ভিডিঅ'ৰ যোগেদি দেখাইছোঁ যিসকলে আহিব নোৱাৰে। তো ফাৰ্ষ্ট এয়া মৈদাম দেখিছে আপোনালোকে, ইয়াত চাকি দি থাকে, মাজে সময়ে চাকি দিয়া হয় ইয়াত, আৰু ডাঙৰ মিটিঙো পতা হয়। CM ছাৰো আহিছিলে মাজতে ইয়ালৈ। এয়া চাওক, তো কালাৰ চাওক, সোণৰ কালাৰ বনাই থৈছে। তো মোৰ লগত আৰু এইসকল আছেই, আমি তিনিটা আহিছোঁ। ধুনীয়াকৈ চাম এতিয়া এইবিলাক ফুল চাওক ধুনীয়া। তো আৰু অলপ আগলৈ গৈ দেখাবলৈ চেষ্টা কৰিম আপোনাক কি আছে। তো গাইজ এইটো হৈছে হল, আপোনালোকে যিটো দেখিছে এইটো হল। ইয়াত ডাঙৰ মিটিং হয়। CM ছাৰে কেইমাহমানৰ আগত মিটিং কৰি গৈছে ইয়াত। এইটো উদ্বোধন কৰাৰ সময়তো ইয়াত পূৰা মিটিং হৈছিলে। এইটো বহুত দিনীয়া এটা মৈদাম হয়। আমাৰ গৌৰৱ বৰ্তমান যিটো দেখুৱাই থকা হৈছে, এইটো হৈছে লাচিত বৰফুকনৰ সমাধিস্থলটো, যিটো আপোনালোকে দেখিছে। এইটোৱে হৈছে, তো এইটো আমাৰ এটা গৌৰৱ, কাৰণ আমাৰ অসমৰ মাটিত তেখেতলোকৰ নিচিনা এজন বীৰৰ মৈদাম ইয়াত আছে। তো আপোনালোকক দেখাবলৈ পাই ময়ো বহুত আনন্দিত হৈছোঁ। তো চাৰিওফালে সেউজীয়া আৰু সেউজীয়া কৰি থৈছে। তো মেইন মূৰ্তিভাগ হৈছে এয়া আমাৰ বীৰ লাচিতৰ। কোনোসকল দেশতকৈ মোমাই ডাঙৰ নহয়। তো কথাষাৰ একচুৱেলি এজনে পূৰা সঁচা কৈ থৈ গৈছে। চাওক এয়া এইটো 2007 চনত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিলে ইয়াত। তো আৰু অলপ দেখাবলৈ চেষ্টা কৰিম, আৰু বহুত চাবলগীয়া আছে। এইফালে ধুনীয়াকৈ পদুম ফুল বনাই থৈছে। ইয়াত ৰাতি হ'লে বৰ ধুনীয়া লাগে, কালাৰিং হৈ থাকে চাৰিওফালে কালাৰিং। তো ফেমিলি লৈ আপোনালোকে আহক, আহি পিনি চাওক। তো ইয়াত দেখিছে পূৰা চাইনিজ টাইপত বনাইছে লাচিত ভৱন। কাৰণ আপোনালোকক মই গোটেইখিনি দেখাবলৈ এতিয়া নোৱাৰিম, কাৰণ বন্ধ হৈ আছে। মই যিটো টাইমত আহিছোঁ সেইটো টাইমত একচুৱেলি বন্ধ হৈ থাকে, কিন্তু আৰু 2-3 মাহৰ পিছত হয়তো ইয়াত খোলা হ'ব। তো আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো কমেণ্ট কৰিব যদি নেক্সট ভিডিঅ' লাগে, মই আপোনালোকৰ কাৰণে বনাবলৈ চেষ্টা কৰিম। তো ঘৰটো ডিজাইন চাওক, ফাৰ্ষ্ট বহুত পুৰণা এটা ঘৰ হয় লাচিত ভৱন। আপোনালোকক এতিয়া আমি সম্পূৰ্ণ এপাক ঘূৰাই দেখুৱাই দিম, মানে হেৰিটো দেখুৱাম, ভৱনটো দেখুৱাম, কিমান ডাঙৰ ভৱনটো। তো দেখিছে বৰ্তমান লেতেৰা হৈ আছে। তো বন্ধ হৈ থকাৰ কাৰণে মানুহখিনি ইয়াত আহিব পৰা নাই। তো সেইকাৰণে লেতেৰা হৈ আছে। কিন্তু যিমান সোনকালে পাৰোঁ মই আপোনাক ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ইয়াৰ ওপৰত বিতংভাৱে আৰু দিবলৈ চেষ্টা কৰিম। মোৰ ইয়াত বহুত জানিবলগীয়া কথা আছে, মই বৰ্তমান জানিব পৰা নাই। তো গতিকে মই যিমানখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এইটো। তো মই আৰু অলপ আগলৈ গৈ এটা মই বস্তু দেখিছোঁ, তো দেখাবলৈ আপোনাক চেষ্টা কৰিম। তো বৰ্তমান সেইটো যিটো দেখিছে এইটো কুঁহিয়াৰ শাল।
আপোনালোকে হয়তো বহুতে দেখা নাই কুঁহিয়াৰ খাল ময়ো বহুত দিন আগতে দেখা তো আপোনালোকক হাবিৰ মাজে হ'লেও গৈ মই আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো চাওক কেনেকুৱা এটা ধৰণৰ আচৰিত বস্তু কিন্তু পানী আছে তো যাব নোৱাৰিম অকণমান মই জুমিং কৰি দেখাইছোঁ আপোনাৰ জুমিং কৰি দিছোঁ বৰ্তমান দেখিছে সেইটো হৈছে কুঁহিয়াৰ খাল তো পুৰণা কীৰ্তি চিহ্ন হিচাপে ইয়াত এইটো ৰখা হৈছে তো ইয়াত আপোনালোকে পেচাব কৰিবলৈ কোনো টেনশ্যন ল'ব নালাগে ধুনীয়াকৈ বনাই থৈছে আৰু ইয়াত ধুনীয়াকৈ ফল লাগি আছে মধুৰি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব প্লিজ বন্ধুসকল মজা মধুৰিৰে পাই গ'লো চাই লওক তো আমাৰ এজনে এটা মধুৰি খাই দিছে তো মধুৰিত বহুত ভিটামিন আছে বোলে সেইকাৰণে খাই দিছে তো ব'লক আৰু দেখাবলৈ চেষ্টা কৰিম তো সেইফালে হাত বাল্টি মাটি আছে তো মই তেখেতলোকৰ ওচৰত গৈ চেষ্টা কৰিম দেখাবলৈ তো ইয়াৰ ষ্টাইলো চাওক নাই অলপ তো চাইনাত আছোঁ যেন লাগিছে দেখাত কিন্তু একচুৱেলি মই অসমতে আছোঁ অসমৰ যোৰহাট আপোনাৰ লাদৈগড়ৰ পৰা সোমাই আহিলে লাচিত মৈদাম পাব তো যোৰহাটবাসীয়েতো হয়তো চিনি পায় কিন্তু বাকী ডিষ্ট্ৰিক্টৰ মানুহে হয়তো চিনি নাপাব পাৰে মই সেইকাৰণে কৈ দিছোঁ আপোনাৰ যোৰহাটৰ পৰা ডাইৰেক্ট লাদৈগড় আহিব লাগিব লাদৈগড়ৰ পৰা আপুনি ডাইৰেক্ট লাচিত মৈদামলৈ যোৱা ৰাস্তাটো আপোনালোকে পাই যাব এইটো লাচিত ভৱন আপোনালোকে দেখিছে তো আৰু আছে এফালে দেখাবলৈ চেষ্টা কৰিম তো বিভিন্ন ধৰণৰ ইয়াত ফল লাগি আছে তো আপোনালোকে আহিলে ধুনীয়াকৈ উপভোগ কৰিব পাৰিব খাব পাৰিব মনৰ ইচ্ছামতে কিন্তু বৰ্তমান মই এইটোৱে কৈছোঁ যে বহুত লেতেৰা হৈ আছে হাবি হৈ আছে কিন্তু অতি সোনকালে এইবিলাক চাফা কৰা হ'ব একচুৱেলি চাফা কৰিয়ে আছে সেইজনে চাফা কৰিয়ে আছে তো এটা জিৰণি চৰা আছে বন্ধুসকল এইফালে এইটো টিকট কাউণ্টাৰো হয় এই টিকট কাউণ্টাৰ আপোনালোকে আহিলে 20 টকা লয় নেকি টিকেট কিমান লয় 20 টকা প্ৰতিজনৰ 20 টকাকৈ টিকেট লোৱা হয় তাৰ পৰা আপোনালোকে সোমাব পাৰিব তো এইখিনিয়ে আছিলে লগত দেখাইছোঁ আৰু আপোনাৰ নেক্সট ভিডিঅ'ত আপোনালোকে যদি চাব চেষ্টা কৰে কি পুৰণি বস্তু কি আছে তো কমেণ্ট কৰিব মই নেক্সট ভিডিঅ' আকৌ বনাবলৈ চেষ্টা কৰিম তো অকণমান আমি এনজয় কৰি লওঁ আহিছোঁ যদি আপোনালোকক ভিডিঅ' দেখাইছোঁ লগতে আমি এনজয় কৰি মেলি আৰামছে আমি গৈ থাকিম আৰু ঘৰলৈ তো বৰটোপকেইটা কিন্তু একচুৱেলি চাবলগীয়া কাৰণ এতিয়া আজিকালি বৰটোপ বহুতে চিনি নাপায় তো মই কিতাপত পাইছিলোঁ কিন্তু ফাৰ্ষ্ট মই বৰটোপ দেখিছোঁ এইটো একচুৱেলিটো সঁচা বুলি কৈছে সঁচাকৈ ফুটে বোলে আগতে হয় নহয় মই গম নাপাওঁ বাৰু কিন্তু আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ বহুত পুৰণা বস্তু এইটো অৰিজিনেল নহয় বুলিছে কিন্তু সঁচা দেখিবলৈ অৰিজিনেল টাইপ লাগিছে এয়া চাওক এইফালে চাফা হৈ গৈ আছে ধুনীয়াকৈ আপোনালোকে যেতিয়া আহিব ধুনীয়াকৈ এটা পৰিষ্কাৰভাৱে চাবলৈ পাব ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ কাৰণে মই বহুত দূৰ আহি পেলাই ইয়াত মই ভিডিঅ' বনাইছোঁহি আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো আবেলি টাইমত আহিছোঁ গৰমৰ দিন গতিকে আবেলি টাইমত আহিছোঁ পৰিৱেশটো বহুত ভাল লাগিছে অলপ সময় আৰু থাকিম ইয়াতে গাইজ আপোনালোকে দেখিছে আমাৰ লগৰ কেইজনে ভাইটি আৰু মোৰ ৱাইফে ধুনীয়াকৈ খেলি আছে খেলিবহে তো ধুনীয়াকৈ উপভোগ কৰিছোঁ কাৰণ আমি এটা এনেকুৱা ধৰণৰ জেগাত আহিছোঁ বীৰ লাচিতৰ মৈদামত আহিছোঁ গতিকে আমি নেখেলাকৈ কেতিয়াও নাযাওঁ তো টেষ্টিং ৰিপৰ্টকেইটাও লৈ লৈছোঁ আৰু সদায় টিকেট কাটি আহিব এয়া চাওক ফুল এনজয় কৰি আছে তো ময়ো আৰু অলপ এয়া চাওক বাম্পাৰ খেলিছে ওলাই নাহিলে হ'ব আৰু মই অকণমান আঁতৰলৈ গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো ফুলবিলাক চাওকচোন কি ধুনীয়া ফুল দেখাইছোঁ ৰ'ব ফুল গাইজ ফুল চাওক একদম কালাৰিং হৈ আছে চাৰিওফালে কালাৰিং একচুৱেলি বহুত ধুনীয়া লাগিছে তো বীৰ লাচিতৰ মৈদাম এয়াই আছিলে বন্ধুসকল তেওঁলোকে যে আমাৰ চেনেলটো এবাৰ যদি ছাবস্ক্ৰাইব কৰা নাই তেওঁ শেষবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত ন'টিফিকেশ্যনটো অল কৰি দিব যাতে আমি আপলোড দিয়া ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰ পাই থাকে আৰু লাইক কৰি দিব কমেণ্ট কৰি দিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব লাইক কৰক আৰু বহুত বেছি শ্বেয়াৰ কৰি দিয়ক কাৰণ আজি ভিডিঅ'টোত বহুত ৰিস্ক লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণেই
গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' পিছত পাই থাকিব। লকডাউন খোলক, লাহে লাহে প্ৰতিশ্ৰুতি দিছোঁ যেতিয়া সেইখিনি আপোনালোকক দেখুৱামেই। খালি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰক ভিডিঅ'টো। প্লিজ লাইক কৰি দিয়কচোন, ভাল লাগিব আৰু আমাৰো ভাল লাগিব ভিডিঅ' বনাই। আপোনালোকে চায়ো ভাল পাব, ভাল ভিডিঅ' হ'ব। এফালে দেখিছে খেলি আছে চাওক, এয়া হেল্ল' বন্ধুসকল আজিলৈ এৰিছোঁ, বাই বন্ধুসকল।